বিয়াত যাব যাৰ হেলমেটৰ আগত এটা আমাৰ ছাৰে ক্লেভাৰ কৰিলে गोजोनखौ लानानै रंजानाय आरो अरायसम गोजोनखौ लाखिनो रायजो राजानि गेजेराव बाइक रेलिखौ लानाय जादों। दिनै इउपिपिएल दोलोआ कक्राझारनिफ्राय लानानै चिरांनि काजलगावआव थानाय स्टेडियामसिम गोजोनखौ लानानै रंजानाय आरो गोजोनखौ अरायसम रायजो राजानि गेजेराव दोननो थाखाय हाबाफारि जाना थाङो। बे बाइक रेलियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लादों। बाहागो लाना खौरांगिरिनि सिगाङाव बुंदों दि गोबाव बोसोरनि उनाव बड'लेण्डआव 3 बोसोराव गोजोन फैदों। बे गोजोनखौनो लानानै बरायनायजों लोगोसे जों रंजादों। बे थासारिया फैनायनि उनाव आबादारिफोरा मोजाङै आबाद मावदों, फरायसाफोरा मोजाङै फरायदों, गेलेगिरिफोरा मोजाङै गेलेदों। गासैबो बिथिङाव बयबो गोजोनै दावगानो हमदों। बेनिखायनो जों साबायखर बावदों भारतनि गाहाय मन्त्रि नरेन्द्र मोदी, नखर मन्त्रि अमित शाह आरो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांमोननो। बे गोजोना अरायसम थाबासो बड'फा इउएन ब्रह्मनि सिमां बर' हारिखौ गेरेमसा माहारि दानाय, जोंनि ओनसोलखौ जौगासार खालामनाया अब्लासो मोगथां महर मोनगोन। दा बेनि थाखायनो इउपिपिएल हानजाया गोजोनखौ बरायना आरो रायजो राजाखौ लाफाना अरायसम गोजोन लाखिनो बाइक रेलिखौ लादों। Welcome, welcome, welcome. Bike really welcome, welcome, welcome. BTR long live, long live, long live. BTR long live, long live, long live. শান্তিটো সেলিব্ৰেট কৰিবৰ কাৰণে আমি এই ৰেলীটো আৰম্ভ কৰিছোঁ। 3টা বছৰৰ আগত বড়োলেণ্ডৰ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কথা এটা ঠাইলৈ আনটো যোৱাত মানে নিৰাপদে গৈ পাব না নাপাব, নিজৰ ল'ৰা ছোৱালীক নিৰাপদে ৰাখিব পাৰিব না নোৱাৰিব, এই কথাবিলাক লৈ চিন্তা কৰি আছিল। কিন্তু আজি বিটিআৰ বাকী ৰাইজে সকলোৰে মুখে মুখে শান্তিৰ কথা আহিছে, উন্নয়নৰ কথা আহিছে। এই ডাঙৰ উপলব্ধি, এই ডাঙৰ পৰিৱৰ্তনৰ কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাওঁ, আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাওঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ। আৰু ইয়াৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা, NDAP, UBPO বিভিন্ন সংগঠনে চবেই মিলি পেলাই 2020 চনত শান্তি চুক্তি কৰিছিলে আৰু আজি 3 বছৰ হৈ গ'ল। এই 3 বছৰৰ ভিতৰতে 50 বছৰৰ যিটো অশান্তিময় পৰিৱেশ 3 বছৰতে 100% পৰিৱৰ্তন হৈ গ'ল। এতিয়া বিটিআৰ বাকী ৰাইজৰ মুখে মুখে আমাক স্কুল লাগে, আমাক ৰাস্তা লাগে, আমাক দলং লাগে। যি ৰাইজৰ মুখত আজিৰ পৰা 3 বছৰ আগত আমাক নিৰাপত্তা লাগে, পুলিচ লাগে, CRPF লাগে বুলি তেখেতসকলে কৈ আছিলে। গতিকে এই পৰিৱৰ্তনটোৱে আমি চেলিব্ৰেট কৰিছোঁ, যাতে অনাগত দিনত স্থায়ীভাৱে বড়োলেণ্ডৰ শান্তি সদায় থাকে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত কেতিয়াবা কেতিয়াবা হিংসা আমি দেখিবলৈ পাইছোঁ এই কেইদিনত, বা বিশ্বৰ বিভিন্ন প্ৰান্তত হিংসা দেখিবলৈ পাইছোঁ। কিন্তু বিটিআৰ অঞ্চলত স্থায়ীভাৱে শান্তি আহি গ'ল। এই শান্তিটো যাতে সদায় আমাৰ মাজত থাকে, ইয়াৰ কাৰণে আজি এইটো আমি চেলিব্ৰেট কৰিছোঁ। অহা 15 ডিচেম্বৰত আমাৰ চৰকাৰখনৰ 3 বছৰ হ'ব। এই 3 বছৰৰ এইখিনি মুহূৰ্তত আমি প্ৰত্যেকটো চুকে কোণে আমাৰ ৰাইজক লৈ আমি চেলিব্ৰেট কৰিম আৰু সেইটো যাতে ৰাইজে এটা চবে আজি যিটো উপলব্ধি চবৰৰ মনত আহিছে, চবৰ মুখত আহিছে যে শান্তি আহিছে, শান্তি আহিছে, এই উপলব্ধিটো ছাৰে চিৰযুগমীয়া কৰিব পাৰে। কাৰণ এই শান্তিটো সদায় থাকিলেহে আমাৰ চিভিল ছাৰ্ভেণ্ট ওলাব, আমাৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ওলাব, আমাৰ পৰা চাইণ্টিষ্ট ওলাব, আমাৰ পৰা ভাল নেতা ওলাব, আমাৰ মানুহে ভাল খেতি বাতি কৰিব পাৰিব, শিক্ষা দীক্ষা সকলো দিশত আগবাঢ়ি যাব পাৰিব। গতিকে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু কৰিবলৈ তেখেতে এটা মিছন লৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ এটা উন্নত ৰাজ্য গঢ় দিয়াৰ কাৰণে এটা মিছন লৈছে। এই মিছনবিলাকত যাতে বড়োলেণ্ডটো কোনো কাৰণত বাদ পৰি নাযায়, ইয়াৰ লগত সজত সজ মিলাবৰ কাৰণে সদায় আমি শান্তিটো ইয়াত প্ৰতিষ্ঠা কৰি ৰাখিব লাগিব। সেইকাৰণে আজি আমি চেলিব্ৰেট কৰিছোঁ আৰু অহা 15 ডিচেম্বৰলৈকে এই চেলিব্ৰেশ্যন কণ্টিনিউ চলিব। আমাক শান্তি লাগে, আমাৰ মা দেউতা দাদা ভাই ভনী, আমাৰ সন্তান, আহি থকা যুৱ প্ৰজন্ম সকলো যাতে শান্তি আৰু নিৰাপদে বড়োলেণ্ডত থাকিব পাৰে, ইয়াৰ কাৰণে আমি চবে এই শান্তিটো চেলিব্ৰেট কৰি অনাগত দিনৰ কাৰণে আমি সকলো সংকল্পবদ্ধ হ'ম যে বড়োলেণ্ড
বড়োলেণ্ড অঞ্চলত পুনৰ যাতে হিংসাত্মক ঘটনা নহয়, বেআইনী অস্ত্ৰৰ জনজননী আকৌ নহয়, মাৰামাৰি তেনেকুৱা পৰিৱেশ আকৌ নাহে, ইটোৰ কাৰণে আমি সদায় আগবাঢ়ি যাম। যিদিনা জেলত যাব সিদিনা আৰু আপোনালোকে ক'ব কেতিয়া ওলাব হাগ্ৰামা মহিলাৰীক। গতিকে আজি আইনী প্ৰক্ৰিয়াই নিজৰ কাম কৰিব, আমি নিজৰ কাম কৰিম। আমি জেলাৰ নহয়, আমি তেখেতক ধৰি পেলাই জেলত ভৰাব। তেখেতে যিটো কুকৰ্ম কৰিছে ইটো ঈশ্বৰো চাই আছে, আইনো চাই আছে। গতিকে আজি আমাৰ দায়িত্বটো কাৰোবাক ধৰি কি জেলত ভৰোৱা নহয়। আমি ৰাইজক সহায় কৰিবলৈ আহিছোঁ, ৰাইজৰ কাম কৰিবলৈ আহিছোঁ, ৰাইজৰ লগত থাকি শান্তিত প্ৰতিষ্ঠা কৰাৰ লগতে এই অঞ্চলটো উন্নয়নৰ দিশে লৈ যাবলৈ আমাৰ চৰকাৰ গঠন হৈছে। গতিকে আমাৰ লক্ষ্যটো একমাত্ৰ হাগ্ৰামাক ধৰি আনি জেলত ভৰোৱা নহয়, বুজিছেনে? হাগ্ৰামা মহিলাৰে নিজৰ কুকৰ্মৰ ফল নিজে পাব, আপোনালোকে চাই থাকক। আৰু এটা কথা যে চিৰাঙৰ বনা অঞ্চলৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। কিছুমান যিবিলাক মেছেজ আহি আছে, নিউজ আহি আছে, ইয়াত কিছুমান সঁচা আছে, কিছুমান মিছা আছে। ইয়াত বহুতখিনি ৰাজনীতিক পাকচক্ৰ আছে। গতিকে ইয়াৰ ওপৰত আমাৰ ডেপুটি কমিশ্যনাৰ চিৰাং আৰু কোকৰাঝাৰক ইতিমধ্যে আমি দায়িত্ব দিছোঁ, তেখেতসকলে ইয়াৰ কাম আৰম্ভ কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টক দায়িত্ব দিছোঁ, ইয়াৰ কাম কৰিব। আৰু আমি কেইদিনমানৰ ভিতৰত 100% এই বনা অঞ্চলটো প্ৰটেকশ্যন কৰাৰ কাৰণে আমি নিজে হাতে ভৰি মানে চবে আগবাঢ়ি যায় কাম কৰাটো আৰম্ভ কৰিম। মই মষ্ট ৱেলকাম কৰিছোঁ তেখেতসকলে তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা যি গঠন কৰে কৰক, আৰু গঠন নকৰিলে তেখেতসকলে অকলেতো খেলিব নোৱাৰিব। গতিকে গঠন কৰি খেলক। ৰাজনীতিক দল হিচাপে যিহেতু আহিছে, নিৰ্বাচনটো খেলিবই লাগিব। গতিকে নিৰ্বাচন খেলিবলৈ তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, পঞ্চম মৰ্চা যি কৰি থাকক, তাৰ আমাক ক'বলগীয়া নাই। আমাৰ লক্ষ্যটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব লাগিব, আৰু অসমৰ পৰা হায়েষ্ট ছিট আমি NDA পাব লাগিব, আৰু বিটিআৰ অঞ্চলত স্থায়ীভাৱে শান্তি থাকিব লাগিব।